Hi everyone, good evening. আজি মই দিনত তেনেকুৱাকৈ ভিডিঅ' কৰিবলৈ নহ'ল বাৰু ইচ্ছাও যোৱা নাছিলে আৰু গৰম কাৰণে ইমান এটা মনো নকৰিলোঁ সেইকাৰণে এতিয়া চাহ তাহ খাই ৰেডি হৈ লৈছোঁ হৈ কেনে আৰু এতিয়া বেটাক অলপ পঢ়িবলৈ দিছোঁ ময়ো বহিছোঁ বাৰু ইয়াত সেয়া ভাবিলোঁ মই অলপ আপোনালোকৰ লগত কথা পাতোঁ এইফালে মই ইয়াকো চাই আছোঁ বাৰু কিবা লিখিবলৈ দিছোঁ তাক মই এইফালে ছোৱালীজনীকো কিবা অলপ খুৱাই মই ইয়াতে লৈছোঁ বাৰু এতিয়া বেলেগ কাম নাই যে সেইকাৰণে মই লগতে ৰাখিছোঁ কি কৰি আছে ককায়েকক অলপ ডিষ্টাৰ্ব দি আছে অলপ আঁঠু কাঢ়িব পৰা হৈছে মাত্ৰ তাই এইদৰে আঁঠু কাঢ়ি কাঢ়ি যাই আছে যাই ককায়েকৰ ওচৰ পালেগৈ তাক বিচনাতে বহোৱাই লৈছোঁ এতিয়া মই দেখাই আছোঁ বাৰু এয়া যাই এইখিনি পালেগৈ তাই ককায়েকক খুব ডিষ্টাৰ্ব দিয়ে এইদৰে ডিষ্টাৰ্ব দি থাকে তাই পঢ়াৰ টাইম মুখত নভৰাই মই এনেকৈয়ে থাকে আৰু এইজনীয়ে মই তাক লৈ আহিলোঁ এইজাতে লৈ আহিছোঁ মই ইয়াতে ৰখাই থৈ দিছোঁ তাইক নহ'লে আকৌ খুব ডিষ্টাৰ্ব দিয়ে এইজনীয়ে খুব ডিষ্টাৰ্ব দিয়ে দেই এনেকৈ যি পায় তাকে মুখত ভৰাই আৰু এইজনীয়ে যি পায় হাতত আগত যি দেখে এইদৰে আনিবলৈ যাব যায় আৰু এইদৰে মুখত ভৰাব সেইবিলাক মুখত নভৰা মা নিলেও কান্দিব কি কৰিব আৰু এইখিনি টাইম আৰু ইহঁতৰ এনেকৈয়ে যাব আৰু you. মই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আপোনালোক ভালে আছে মোৰ বাৰু ভালে বৰ্তমান আজি অলপ গৰম কমিছে বাৰু অলপ মেঘামেঘি কৰি আছে যদিও গৰমটো আছিলে বাৰু ৰাতিপুৱা টাইমত অলপ বৰষুণ দিছিলে সেইকাৰণে বতৰটো অলপ ঠাণ্ডা হৈছে এতিয়া আজি মই আপোনালোকক এটা ৰেচিপি দিম এইটো হৈছে কঁঠালৰ গুটি আৰু মাছ একেলগে বনাইছোঁ কঁঠালৰ গুটি আৰু মাছৰ তৰকাৰী বনাইছোঁ সেইটো কেনেকৈ বনাইছোঁ কি কৰি সেইটো আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে যদি ভাল পায় এইদৰে চাব পাৰিব এদিন তেনেহ'লে চাওক ভিডিঅ'টো মই পঢ়াও বাৰু এতিয়া আপোনালোকক ভিডিঅ'টো দিছোঁ বাৰু চাই থাকিব আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই তেওঁলোকে যদি ভাল পায় ভিডিঅ'বোৰ চাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট কৰিব এয়া মই কঁঠালৰ গুটিটো লৈছোঁ আগতে শুকাই থোৱা আছিলে তাৰ লগতে মই দুটা আলু লৈ লৈছোঁ পিঁয়াজ দুটা নহৰু জলকীয়া আদা এইদৰে লৈ লৈছোঁ আৰু এইখিনি মাছ মই ফ্ৰাই কৰি লৈছিলোঁ বাৰু মাছখিনি তাৰ মাজতে বাৰু কঁঠাল অলপ খাই ল'লোঁ কঁঠাল পকিছিলে বাৰু সেইকাৰণে অলপ খাবলৈ ধৰিলোঁ বাৰু আমি ছোৱালীক চাওকচোন ছোৱালীয়ে কঁঠাল দেখি একেবাৰে তাই নিজে লৈ আনিছে হাতেৰে লৈ আনি এইদৰে খাবলৈ ধৰিছে একেবাৰে তাই খোৱাতকৈ তাই জুইছে বনাইছে কঁঠালৰ চাওকচোন
এইফালে ল'ৰাই গা ধুব এৰি কঁঠাল খাবলৈ আহিছে, তাৰ গাত কাপোৰে নাই মানে। এইজনীক অলপ টাইম চকীত বহাই ৰাখিছোঁ এইদৰে, নিজে বহিব পৰা হোৱা নাই বাৰু। এইদৰে বহাই থ'লে বহিব পাৰে। তাইৰ মোচন চাওকচোন। মই মানে আগতে বহি থাকিব লাগিছে, নহ'লে তাই পৰি যাব যে, সেইকাৰণে মই আগতে বহি আছোঁ বাৰু। এইজনীক চাওকচোন কেনেকৈ ষ্টাইল দি বহি আছে, মোচন বেলেগ আৰু ছোৱালীৰ। এইফালে কাষত নানীয়েকো বহি আছে, নানীয়েকে কিবা কৰি আছিলে মানে, তাই টানি আছে এনেদৰে। এইফালে এজনী আমাৰ বৰমা হয়, বৰমায়ে আমাৰ লগত কথা পাতি আছে, আহিছিলে ফুৰিবলৈ আমাৰ তাত। এইদৰে কথা পাতি আছে বাৰু দুইজনীয়ে। এইফালে মই তৰকাৰীখনৰ কাৰণে তেজপাত, হালধি, নিমখ, জলকীয়া গুড়ি, অলপ মিট মছলা আৰু এনেদৰে লৈ লৈছোঁ বাৰু। তাৰপিছত এইদৰে এইখিনি কাটি ল'লোঁ, পিঁয়াজ, আদা, নহৰু, জলকীয়া এইদৰে কাটি লৈছোঁ। তাৰপিছত এয়া হৈছে কঁঠালৰ গুটি আৰু আলুখিনি মই এইদৰে সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকেও যদি বনায় তেনেহ'লে এইদৰে কাটি ল'ব পাৰিব, কিয়নো কঁঠাল খাই কঁঠালৰ গুটিকেইটাতো পেলাই দিয়ে মানুহে ন, কিছুমানে এইদৰে কঁঠালৰ গুটিকেইটা পেলাই নিদিয়ে, এইদৰে বনাই খাব পাৰি। ভাল লাগে মানে, খুব টেষ্টি হয় খাবলৈ, খালে খাই থাকোঁ লাগে আৰু। এয়া হৈছে মই ফ্ৰাই কৰি লোৱা মাছ। ফ্ৰাই নকৰিলেও হয় বাৰু, ফ্ৰাই নকৰিলে বহুত সোৱাদ হয়, কিন্তু ভাঙি যায় বুলি মই ফ্ৰাই কৰিয়ে লৈছোঁ বাৰু। এয়া মই কেৰাহী এখন গৰম কৰি ইয়াতে তেল দি দিলোঁ, মিঠাতেলে দিছোঁ। তাৰপিছত এইদৰে তেজপাতখিনিও দি দিলোঁ। তাৰপিছত যিখিনি পিঁয়াজ কাটি ৰাখিছিলোঁ সেইখিনি গোটেই দি দিছোঁ বাৰু পিঁয়াজখিনি। পিঁয়াজখিনি মই যেতিয়ালৈ ভালদৰে ৰঙচুৱা হৈ নুঠে তেতিয়ালৈ মই এইদৰে ভাজি থাকিম পিঁয়াজখিনি। তাৰপিছত মই কাটি থোৱা জলকীয়া কেইটাও দি দিলোঁ বাৰু। জলকীয়া কেইটাও দি অলপ টাইম এইদৰে লাৰি থাকিম ভালদৰে, কাৰণ পিঁয়াজখিনি ভালদৰে ৰঙচুৱা হৈ পৰা নাই। সেয়া মই অলপ টাইমৰ কাৰণে লাৰি থাকিম বাৰু। এয়া পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ পৰিছে। তাৰপিছত যিখিনি মই নহৰু পেষ্ট বনাই থৈছিলোঁ সেইখিনি পেষ্ট দি দিলোঁ ইয়াতে, আৰু আদাখিনিও দি দিছোঁ একেলগে। তাৰপিছতো এইদৰে দি কেনে মই অলপ টাইম আকৌ লাৰি থাকিম বাৰু, কাৰণ আদা নহৰুখিনিও অলপ মিক্স হ'বলৈ লাগিব, সেইখিনি অলপ মানে ৰঙচুৱা হৈ পৰিব লাগিব, সেইকাৰণে অলপ টাইম মই লাৰি থাকিম বাৰু। এইখিনি এইদৰে ৰঙচুৱা হৈ গৈছে গোটেইখিনি। তাৰপিছত মই যিখিনি ৰেডি কৰি থৈ দিছিলোঁ মছলা, নিমখ, হালধি এইদৰে, সেইখিনি দি দিছোঁ গোটেইখিনি। তাৰপিছত এইখিনিও অলপ টাইমৰ কাৰণে লাৰিব লাগিব। এইদৰে লাৰি থাকিব বাৰু অলপ টাইম। তাৰপিছত এয়া মই ফ্ৰাই কৰি ৰখা মাছখিনি এইদৰে বহাই দিছোঁ অলপ, বহাই দি অলপ টাইম মই লাৰিম বাৰু। অলপ তল ওপৰ কৰি দি তাৰপিছত অকণ পানী দিম বাৰু, নহ'লে মাছকেইটা ভাঙি যাবও পাৰে বহুত লাৰিলে। এইদৰে লাহে লাহে লাৰি থাকিব অলপ টাইম।
তাৰপিছত মই এইদৰে অলপ পানী দিছোঁ। এইদৰে পানী দি অলপ টাইমৰ বাবে মই লাৰি তাৰপিছত থৈ দিম অলপ টাইম। পানীখিনি অলপকৈ শুকাবলৈ দিম। মাছখিনি দেখিছেনে? এইদৰে পানীখিনি অলপ যাব লওঁতে মই এইদৰে নমাই ৰাখিছোঁ বাৰু মাছখিনি। এইদৰে নমাই ৰাখিলোঁ মাছখিনি মই। তাৰপিছত অকল মাছখিনি নমাইছিলোঁ। তাৰপিছত যিখিনি মানে জোল আছিলে তাৰ ওপৰতে মই এইদৰে আলু, কঁঠালৰ গুটি কুটি থোৱাখিনি দি দিছোঁ। তাৰ ওপৰতে এইদৰে গোটেইখিনি দি দিছোঁ। তাৰপিছত এইদৰে গোটেইখিনি লৰাই ভালদৰে মিক্স কৰি দিম বাৰু। এইদৰে অলপ টাইম লৰাই থাকিব, যেতিয়ালৈ ভালদৰে মিক্স হৈ নাযায় তেতিয়ালৈ। তাৰপিছত মই এইদৰে ভালদৰে লাৰি অলপ টাইমৰ কাৰণে ঢাকোনখন লগাই থ'ম বাৰু, 5 মিনিটমানৰ কাৰণে। এয়া মই ঢাকোনখন গুচাই অলপ পানী দি দিলোঁ। পানী দি এইদৰে অলপ লাৰি কেনে আকৌ মই ঢাকোন লগাই থৈ দিম। এয়া চব্জিখিনি ভালদৰে সিজিছে বাৰু। মই এইদৰে অলপ টাইম লাৰি চব্জিখিনি অলপকৈ মই ভাঙি দিম বাৰু। কঁঠালৰ গুটি আৰু আলুখিনি অলপ ভাঙি দিম, গোটেই নিদিওঁ বাৰু। তাৰপিছত মই যিখিনি মাছ নমাই ৰাখিছিলোঁ সেইখিনি মাছ এতিয়া ইয়াত পেলাই দিছোঁ, কাৰণ সেইখিনি ভালদৰে সিজি গৈছে। এতিয়া মাছখিনি পেলাই তাৰ ওপৰত মই অলপ পানী দি লৰাই মেলি অলপ টাইম থাকিবলৈ দিম আকৌ। এইদৰে অলপ পানী দি ল'লোঁ। দি লৈ অলপ টাইম মই থৈ দিম বাৰু এইদৰে। এয়া মই আকৌ এবাৰ লাৰি দিছোঁ। এয়া ভালদৰে মিক্স হৈ গৈছে গোটেইখিনি। ইতিমধ্যে তৰকাৰীখন হৈছেই বাৰু। এইদৰে মই যিখিনি পানী লাগে সেইখিনি দি লৈছোঁ পানীখিনি। আপোনালোকে যিমান প্ৰয়োজন বুলি ভাবে সেইখিনি দি ল'ব। তাৰপিছত এইদৰে ভালদৰে অলপ টাইম লৰাই দিব। তাৰপিছত আপোনালোকে নিমখ চাই ল'ব, আপোনালোকৰ যিমান প্ৰয়োজন হয় সেইখিনি দি ল'ব বাৰু। এয়া আমাৰ তৰকাৰী ৰেডি হৈ গ'ল। আপোনালোকে জনাব বাৰু খাই কেনে পালে বনাই। এদিন বনাই খাই চাব, প্লিজ জনাব।